মোৰ প্ৰিন্সিপলটো হৈছে কিবা কৰিব পাৰিলে ভাল কৰিম কিন্তু বেয়া নকৰোঁ অজানিতে কিবা ভুল হৈ গৈছে ইয়াৰ মই ক্ষমা বিচাৰিম কিন্তু জানি বুজি মই কোনো বেয়া কাম নকৰোঁ কাকো ক্ষতি নকৰোঁ আৰু মোৰ ড্ৰাইভাৰে মই গাড়ী চলাই যোৱা সময়ত মইতো নিজে নকৰোঁ মই গাড়ী চলাত মোৰ গাড়ীখনত থকা ড্ৰাইভাৰজনে যদি বোকা চিটাই যায় মই বিৰাট দুখ পাওঁ একবাৰ মই নলবাৰীৰ পৰা খোজকাঢ়ি গৈছোঁ এজন ড্ৰাইভাৰ এল্টো গাড়ী লৈ কোকৰাঝাৰত আহিছিলোঁ বহুত বছৰ আগত ড্ৰাইভাৰজনে অলপ মানে ক'বাত অলপ সময় নাছিলে তো কিবা কৰি আহিলে নেকি ৰাস্তাত যাওঁতে তেখেতে দুজন তিনজন মানুহ বোকা চিটাই গৈছে মই বহুত তাক বাৰে বাৰে কৈ আছোঁ যে দাদা এনেকা নকৰিব বাৰংবাৰ কৰাত মই তেখেতক নলবাৰীত নামি পেলাই তেখেতক হিচাপ কৰি পইচা দিছোঁ যে ৰঙিয়ালৈকে যাব লাগিছিলে মই তাৰে পৰা মই দুখতে মই বাছতো নুঠিলোঁ মই ৰাতি 9টা বজাত খোজকাঢ়ি গৈছোঁ নলবাৰীৰ পৰা গতিকে এনেকুৱা কামবিলাক মই নকৰোঁ কাকো ক্ষতি হোৱা কাম মই কৰাটো মোৰ প্ৰিন্সিপলত নপৰে গতিকে ৰাজনীতিয়ে হওক সমাজৰ কামেই হওক ব্যক্তিগত জীৱনো হওক পৰিয়ালতে হওক মই কাৰো ক্ষতি হোৱা কাম নকৰোঁ